তই জুগনুদাক বিচাৰি ফুৰা নাছিলি জানো? সি মোবাইলত কথা পাতি আছে। তই ভালে কৰিছ দে তাৰ পেনটো ছিগি। সিটো আজি বৰ লাজ পাব আলি। পাক দে। ই ঘৰত নাথাকে যেন, ইমান বিচাৰি ফুৰিব লাগে তাক। বিচাৰিয়ে নাপাওঁ। পেন নিছিগি কি কৰিম? তই পিছে তাক একো নকবি দেই, মই তাৰ পেন ছিগিছো বুলি। সি গম পালে দিগদাৰ কৰি দিব, বুজিছ? দে। পিছে চাইকেলখন কিয় লৈ আহিব লাগে? সি যদি গম পাই যায় তেতিয়া কি হ'ব? একো নহয় দে, মই লাহে লাহে চাইকেল চলাম, বুজিছ? তই তোৰ চাইকেলখন মোকো চলাব দিব লাগিব কিন্তু। নিদিলে মই কৈ দিম তই তাৰ পেন ছিগিছ বুলি। হ'ব দে হ'ব, মোৰ চাইকেলখন চলাব দিম নহয়। এনেহ'লে নিদিয়, এতিয়া দিছ না? কৈ দিম কোৱা কাৰণে দিছ ন? হ'ব দে, দিছোতো চলাব। হ'ব দে বাৰু। তহঁতে কি কৰি আছ দুইজনীয়ে সাপ নেউলে লগ লাগি? কোন সাপ আৰু নেউল? আমি নহয় দেই। হ'ব দে, জানো হয় নে নহয় তহঁতেতো নিশ্চয় কিবা এটা গণ্ডগোল কৰিব আহিছ। চাবি কিন্তু মই কেনেকুৱা মানুহ তহঁতে ভালকে জানই। ভাই, আমি একো কৰিবলৈ অহা নাই, এনেইহে তোক বিচাৰি আহিছিলো। তোক মায়ে ঘৰত মাতিছিল। হ'ব বাৰু যাম, মই গুণ্ডা এটাৰ লগত কথা পাতি আছো, যাম এতিয়া ৰ। ব'ল। এয়া তহঁতে কি কৰিলি? মোৰ পেণ্টটো তহঁতে ছিগি পেলালি। এয়া কৰিবলৈহে তহঁতে ইয়ালৈ আহিছিলি ন? তহঁতক আজি ৰেহাই নিদিওঁ। দৌৰাই দৌৰাই তহঁতৰ কাপোৰ ছিগি পেলাম আজি। পলা আজি, আলি পলা, জল্দি পলা, নহ'লে আমাৰ কাপোৰ ছিগি দিব। পলা পলা পলা।